এতিয়া ৰাতিপুৱা চাওক মই টিফিন বনাই একদম ৰেডি কৰিলোঁ আৰু ইয়াৰ পৰা আজি ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। আপোনালোকে কেনে আছে জনাবচোন। আপোনাৰ দোৱা আশীৰ্বাদত আমি চব ভালে আছোঁ। আৰু এইটো হ'ল আবেলি, ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কৰাই হোৱা নাই। স্কুলৰ পৰা অহাৰ পিছত পাৰ্চেল এটা আহিছে, সেইটোৱে আনিবৰ কাৰণে গেটত গৈছিল বায়েক আৰু ভাইটিয়ে। এয়া চাওক আনিলে পাৰ্চেলটো। এইটো হ'ল এই কাটা পিঠা বনাই যে আমাৰ অসমত, হিন্দীত ভুজিয়া বুলি কয়, সেইটো বনাৰ এটা ডাইচৰ নিচিনা। এইটো অনলাইনত দেখা পাই ভালে লাগিলে, সেইকাৰণে আনিলোঁ আৰু কালি এই টাউনৰ পৰা আহাতে কেইটামান এনে শ্বপিং কৰিছিলোঁ, অলপ বেছি নহয়, অলপ চলপ ডেইলি ইউজ হোৱাৰ কাৰণে। এয়া চাওক এইবিলাক কি পেণ্ট বুলি কয়, ইমান নাম চাম নাজানো মই, জেগিন্স নে লেগিন্স এনেকুৱা জিন্সৰ নিচিনা। কাপোৰবিলাক বহুত ধুনীয়া চফ্ট হয়। এই হোৱাইট দুটা ল'লোঁ, এটা কুৰ্তি এটা পেণ্ট আৰু প্লাজো। আৰু এইটো ছেমে গল্ডেন কালাৰ আৰু হোৱাইট, ৰেড কালাৰ আগতে আনিছোঁ। আৰু এয়া চাওক প্লাজোটো ইমান ধুনীয়া চফ্ট কাপোৰটো। এইটো ইয়াত তামিলনাডু গান্ধীপুৰম বুলি কয়, তাতে এটা মানে পাঞ্জাৱৰ এটি দোকান এটা আছে, অকল সেইবিলাকে বস্তুৱেই পোৱা যায় লেডিছৰ, অকল লেডিছৰ। আৰু এই বেডশ্বীট, ঘৰৰ বিচনা বহুত ধুনীয়া। আৰু ইয়াত টি চাৰ্ট এটা আনিলোঁ, এই পিন্ধি একদম ধুইয়ে থৈ দিছে, আকৌ থৈ দিলোঁ মই এনেকৈ। আৰু প্লিজ মোৰ ভিডিঅ'টো যদি অলপ গোটেইকৈ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব, আৰু লাইক এটা দি আৰম্ভণি কৰিব। প্ৰথমতে ভিডিঅ' বনা 4-5টামান হ'ল, আপোনালোকে কিবা এটা মেছেজ কৰিলে ভাল লাগে। আৰু এইটো মাইনাৰ দুটা কুৰ্তি টাইপৰ জিন্সৰ ওপৰত পিন্ধাৰ কাৰণে আনিছোঁ। আৰু এয়া চাওক তামিলনাডুৰ পেটিকট বুলি যে কওঁ আমি, স্কাৰ্ট। এইটো একদম তোৰ গোটেইখিনি অলপ মানে গোটেই লাইনটো এম্ব্ৰইডাৰী, চবতে এইটো বেছি ভাল লাগে, পেটিকট বান্ধা ফিটাটো বহুত ভাল লাগে। আৰু এইটো এটা দুপাট্টা আনিলোঁ, দুপাট্টাটো একদম মানে কি ক'ম আৰু, ইমান ধুনীয়া কাপোৰটো, আৰু ডিজাইনটো ইমান ভাল লগাছে। আমাৰ সিয়ে কৈছে এইটো লওকচোন, বহুত ভাল লাগছে। কালাৰটো মাল্টি কালাৰ, গোটেই কুৰ্তি হওক চুইদাৰ হওক চবতে পিন্ধিব পাৰিম, ল'ব পাৰিম, সেইকাৰণে সেইটোৱে ল'লোঁ। আৰু মাইনাই চাই আছে কাপোৰখিনি, চব দেখাই আছে, কৈছে মা আপুনি একদম হোৱাইট চব বেছিকৈ লৈ আহিলে আজি, আৰু মোৰ কাৰণে ৰেড আনিলে। আৰু অঁ মা, এইটো তোমাৰ কাৰণে আনিছোঁ। এই কাপোৰটো একদম মানে চফ্টৰ ভিতৰত। আৰু এয়া চাওক আবেলি হ'ল, তেতিয়া কাপোৰ চাপোৰ দেখাই শুইয়ে দিলোঁ। আৰু এতিয়া চাওমিন বনাম, এইটো চব্জি চব কাটি লৈছোঁ, এইটো বিনছ, পিঁয়াজ, এইটো জ্বলা, আৰু এইটো বন্ধাকবি, এইটো কেপচিকাম, এইটো গাজৰ, চব কাটি চাটি ৰেডি কৰিলোঁ। এইটো চয়াবিন অইল, ৰিফাইন বুলি কওঁ, কেৰাহী বহাইয়ে দিছোঁ একদম দোকানৰ নিচিনাকৈ। আৰু আমি ইয়াত মানে অসমৰ নিচিনা চাওমিন ম'ম' এইটো নাপাওঁ, আৰু ম'ম'টো পালে মানে ইমান খাই ভাল নালাগে। আৰু সেইকাৰণে যিমান চেষ্টা কৰোঁ মই ঘৰতে বনাই খাবৰ কাৰণে। আৰু মই এনেকুৱা বাহিৰা বস্তু খাবলৈ ভাল নাপাওঁ, ফুটপাথৰ বস্তুখিনি ইয়াত ইমান ভাল পোৱাও নাযায়, সেইকাৰণে চেষ্টা কৰোঁ ল'ৰা ছোৱালীক যিমান পাৰোঁ ঘৰতে বনাই দিবৰ কাৰণে। এয়া চাওক মই পিঁয়াজটো এতিয়া ভাজি আছোঁ। আৰু আবেলি টাইম অলপ কিবা না কিবা খাবও লাগে, ভোকো লাগে। আৰু টিউশ্যন পঢ়িবলৈ যায় ল'ৰাটো, ই অলপ 5টা বজাত যাব যেনিবা, আজি স্কুলৰ পৰা সোনকালে আহিছে, নহ'লেতো স্কুলৰ পৰা আহাতেই 5টা বাজে। এইটো চাওক চিলি চচ, এইটো চিলি চচ, ৰেড চিলি চচ, এইটো হ'ল এই গ্ৰীণ চিলি চচ, আৰু এইটো হ'ল চয়া চচ। ইফালে একদম মছলা নিদিয়াৰ আগতে একদম পিঁয়াজটো ভাজি চব্জিখিনি গোটেইখিনি দি দিলোঁ। এতিয়া বেছি নহয়, অলপখিনি মানে কালাৰটো এনে থাকিব, অলপ পানীটো অলপ শুকাই ল'ম, 2 বা 3 মিনিটত অলপমান নিমখ দি দিম ইয়াত, বেছি নিদিওঁ। আৰু নহ'লে বইল কৰাত অলপ নিমখ দি দিছোঁ চাওমিনত। এইটো আৰু চচখিনি দি দিম অলপকৈ, বেছি নিদিওঁ। আৰু ভিডিঅ' কৰা আগৰ পৰা অলপ ভাল লাগিছিল মোক, ভিডিঅ' বনা ইউটিউবত দিয়া বুলি আগৰ পৰা ইমান মানে ভাল লাগে, আৰু মানে সময় নুঠে মোৰ। আৰু পৰহি ভিডিঅ'টো দিয়াই নাই,
মানে সময় কৰিব পৰা নাই একদম। এনেকুৱা দিনটো ভাগৰি লাগি কাম চাম কৰি আৰু কিবাকিবি সিলাই থাকোঁ নিজৰে, বেলেগত নিশিলাওঁ, নিজৰে সিলাওঁ। এইটো চাওক চয়া চচ, চিলি চচ আৰু গ্ৰীণ চচ চব দি পেলাই 2 মিনিট অলপ মানে লাৰি ল'ম। লৈ পেলাই ইয়াতে একো মছলা নিদিওঁ, মই এইখিনি দি বনাওঁ। আৰু কণী অলপ এক্সট্ৰাকৈ কেৰাহীত ভাজি থৈ দিওঁ, খাবলৈ বহুত ভাল লাগে। আৰু এনেকৈ ঘৰত বনাই খাবচোন, দোকানৰ ষ্টাইলৰ হৈ যায়। দোকানত মানে ভালো লাগে কেতিয়াবা, কিন্তু অসমৰ নিচিনা নাপাওঁ নহয় আমি, সেইকাৰণে নিজৰ ঘৰে বনাই খাবৰ কাৰণে ভাল। এয়া চাওক চাওমিনটো কি একদম ঝৰঝৰীয়া হৈছে। এইটো বনাই আমি গোটেইখিনি একেলগে খাম। আৰু আমাৰ ঘৰৰ ওচৰতে এটা আছে ফেমিলি, ইও কিবা কিবি বনালে আমাক দি থাকে, সেইকাৰণে ময়ো কিবা কিবি বনালে তাক দিয়ে থাকোঁ, অকলে খাবলৈ বেয়া লাগে। এইটো চাওক ইমান টেষ্টি হৈছে চাওমিনটো, দেখিয়ে লোভ লাগি আছে। এইটো প্লেটত লৈ ল'লোঁ, ওপৰত অলপমান কেঁচা পিঁয়াজ আৰু বন্ধাকবি, এয়া গাজৰ, একদম দোকানৰ নিচিনা চাওকচোন, দেখিয়ে লোভ লগা হেনা হৈছে। কোনে কোনে খাই ভাল পায় চাওমিন মোক জনাবচোন কমেণ্ট কৰি। এইটো চাওক ওপৰত অলপমান চচ দি দিম। এইটো চাওক বেছিকৈহে পৰি গ'ল, বেছি দিব খোজা নাই, পৰিয়ে গ'ল। একো নহয়, মাইনাক খাবলৈ দিম, ভাইটিক থ'বৰ কাৰণে যাব টিউশ্যনত, স্কুটি দি থৈ আহে। এইটো চাওক একদম দোকানৰ নিচিনা এনেকৈ দিয়ে নহয়। অলপ পিঁয়াজ মছলা নিদিয়াকৈ বনাব, পিঁয়াজটো বেছিকৈ দিব, খায়ো ভাল পাব আৰু টেষ্টটো বহুত ধুনীয়া পাব। এয়া চাওক এইটো আৰু বেলেগক দিবৰ কাৰণে কণী অলপমান ভাজি থৈ দিলোঁ। এইটো চাওক মাইনা খাই আছে, কৈ আছে মা বহুত ধুনীয়া হৈছে, একদম অসমৰ নিচিনা হৈছে। ই খাইয়ে আছে, বোলো মা টিউশ্যনলৈ থৈ আহ। আৰু এইখিনিলৈকে ভিডিঅ'ত